গাইজ কি খবৰ আপোনালোকৰ তো মানে ৰাতিপুৱা ৰাজৰ ঘৰৰ পৰা সোনকালে শুই উঠি ওলাই দিলোঁ আৰু এতিয়া ৰাতিপুৱা পৰিৱেশ চাওক দিছাংমুখৰ ইমান মানে কুঁৱলী আৰু নিয়ৰ নহয় আপোনাৰ মানে বিৰাট ঠাণ্ডা হৈছে আৰু মানে কি হ'ল এইকেইদিন মানে কি হ'ল আপোনাৰ ৰজৰ ঘৰত আছিলোঁ আৰু ভাল লাগিলে মা দেউতা আৰু নবৌ আৰু ভাই ভাই ইমান ধুনীয়াকৈ মানে খোৱালে বোৱালে ইমানেই সুন্দৰ লাগিলে নহয় ইমানেই ধুনীয়া লাগিলে আৰু লোকেলৰ মাছৰ জুতি হা তাকো চাংঘৰৰ ওপৰত ইমানেই ধুনীয়া লাগিলে ইমানেই সুন্দৰ লাগিলে মই নকৈ নোৱাৰিছোঁ তাৰমানে তো মানে কি হ'ল সম্পূৰ্ণ ভিডিঅ' মানে সকলোখিনি ভিডিঅ'টো মানে দেখুওৱা আপোনালোকৰ আগততো দেখুওৱাটোতো সম্ভৱ নহয় ন তো যিমান দুদিনীয়া তিনিদিনীয়া কাৰ্যসূচী আছিলে তো দুদিন মানে ইমানেই এনজয় কৰিলোঁ ইমানেই ভাল লাগিলে দিছাংমুখৰ পৰিৱেশ দিছাংমুখৰ ফেষ্টিভেল দিছাংমুখত তো মানে চাপৰিফালেও গ'লোঁ কিন্তু সম্পূৰ্ণ ভিডিঅ' মানে আপোনালোকক যিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিলোঁ কিন্তু কালি মানে কি হ'ল আপোনাৰ 3 দিনৰ মানে লাষ্ট দিন আছিলে তো মানে যাম বুলি ভাবিছিলোঁ কিন্তু মানে এইটো পৰিৱেশহে আৰু কিন্তু আজিতো বাৰু বৰষুণ চৰষুণ দিয়া নাই কিন্তু কালি এনেকুৱা হৈ আছিলে যদি মানে আপোনাৰ পূৰা ধাৰাসাৰ বৰষুণ তাৰমানে তো মানে ওলাই যোৱাটো সম্ভৱ নহ'লে তো যিমান পাৰোঁ আপোনালোকক শ্বেয়াৰ কৰি দিলোঁ তো মানে কেনেকুৱা পাইছে আগৰ ভিডিঅ'টো নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু যিসকলে চোৱা নাই সেইসকলে মানে আকৌ চাব ধুনীয়াকৈ কাৰণ ইমান দূৰৰ পৰা আহিছোঁ মানে বোকাখাটৰ পৰা আহিছোঁ দিছাংমুখৰ কাৰণে মানে কিবা এটা মানে মনত উৎসাহ লৈ পেলাই আহিছোঁ আপোনালোকে যদি নাচায় কিমান বেয়া লাগিব ন তো মানে ভিডিঅ'বিলাক চাব আৰু মোক মৰম দি যাব বেলেগ ইউটিউবাৰক যেনেকৈ মৰম দি যায় তো মানে আজৰ ঘৰলৈ আহিলোঁ ইমান ভাল লাগিলে আৰু ইমান এটা সুন্দৰ পৰিৱেশ আপোনাৰ লগত মানে যিমান পাৰোঁ মানে কষ্ট কৰিবলৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে আগৰ ভিডিঅ'টো চাই পেলাই নতুন যদি কোনোবাই চাই পেলাই কমেণ্ট কৰি জনাব আৰু নতুন যদি কোনোবাই ভিউৱাৰ্ছে যদি চাই আছে প্লিজ চেনেলটো মানে ছাবস্ক্ৰাইব মোক আগুৱাই নিব আৰু অকণমান আৰু কিন্তু বেলেগ একাউণ্টটো অল কৰি দিব আৰু আজি মানে কি হ'ল মানে বিদায় পৰ্ব মানে মই ইয়াৰ পৰা ৰাজৰ ঘৰৰ পৰা ওলাইতো আজি মই যামগৈ ন দিছাংমুখৰ প্ৰাইভেট ক'ব লাগিব তো মানে যিমান দিন আছিলোঁ বহুত ফুল এনজয় কৰিলোঁ আজি বেয়াও লাগিছে এতিয়া মানে সমস্ত মানে ঘৰৰ পৰিয়ালৰ মানুহখিনি মই দেখুৱাই পেলাই আৰু দেখুৱাম আপোনালোকৰ আগত মানে ৰাজৰ পৰিয়ালত কিমান মানুহ আছে কিমান সদস্য আছে মা দেউতাক লৈ পেলাই আৰু নবৌ ভাই ভৰি সকলোখিনি দেখুৱাম আৰু মানে কি হ'ল বজাৰ মানে ঘৰটো মানে যোৱা টাইমত দেখাই মানে তেখেত কি হ'ল মানে ইমান দিনে থাকিলোঁ ইমান মনত আছিলে ন তো বিদায় পৰ্বত মানে লাষ্ট মাথা যদি নিদিওঁ ন মনত বা ভালকৈ বেয়া লাগিব ন তো আপোনালোকে মানে কি হ'ল ভিডিঅ'টো ৰাতিপুৱা ষ্টাৰ্ট কৰিলোঁ এই ভিডিঅ'টো ইমানতে অফ কৰোঁ তাৰপৰা নেক্সট মানে যোৱা টাইমত আপোনালোকক চিনাকি কৰিম তো ৰাজৰ পৰিয়ালত আপোনাক চাই দিম আমাৰ এই 47 কাম লগাত মানে কাম কৰাত ব্যস্ত আৰু ইয়াৰ 47ৰ মানে ঘৰটো লাহে লাহে বনাই আছে ইফালে চাংঘৰ ইফালে মানে লাহে লাহে বনাই আছে আৰু ৰাতিপুৱা পৰিৱেশ চাওকচোন দেখিছেনে কি ধুনীয়া একদম সুন্দৰ পৰিৱেশ এইটো 47 কিবা এটা কৈ দিয়া গুড মৰ্ণিং এভৰিৱান গুড মৰ্ণিং তো গাইজ মানে ৰাজৰ ফেমিলি এতিয়া মই য'ত আছিলোঁ ন তো এখেতসকল আমাৰ এয়াই হ'ল আমাৰ ৰাজৰ মানে দেউতাক আৰু এইফালে ৰাজৰ নবৌ আৰু এইফালে আমাৰ ৰাজৰ এয়া মা তো আৰু এইফালে আমাৰ দাদাই মানে আমাৰ ৰাজৰ মানে আমাৰ দাদা তো মানে তেখেতে সকলো মানে ঘৰ বনাই আছে চ' মানে তাতে কাম কৰি আছে আৰু ইফালে মানে দাদা আমাৰ মানে ৰাজৰ সম্পৰ্কীয় কোন হয় ভাই হয় তো আজি ইমান দিনে থাকিলোঁ ন ৰাজৰ দেউতা মানে মোৰ দেউতা বাৰু আৰু ইফালে ৰাজৰ মা আছে আৰু ইফালে আমাৰ নবৌ তো সকলো মানে ইমানখিনি ভাল লাগিলে ইমানখিনি মৰম আছিলে ন তো মানে সকলোখিনি মানে ইমান দিনে থাকিলোঁ 3 দিন থাকিলোঁ ইমান মানে ধুনীয়াকৈ ভাত চাত বনাই পেলাই ইমান ধুনীয়াকৈ মৰম চেনেহ কৰিলে আৰু ভাল লাগিলে আপুনি নবৌ লাজ কৰিছে নেকি লাজ কৰিব নালাগে একো নাই বাৰু খালি বেয়া চেয়া নাপাব আৰু দেই এতিয়া যাবলৈ ওলাইছোঁ তাৰমানে আৰু যামগৈ আৰু তো মানে নহয় মই বেয়া নাপাওঁ বাৰু আপোনালোকৰ মৰম ইমান মৰম কৰিলে ইমান ধুনীয়াকৈ আৰু খোৱাবলৈ বোৱালে ন আহিমগৈ বাৰু আৰু আপোনালোকক কেতিয়াবা যাব আমাৰ ফালে ঠিক আছে তেতিয়াহ'লে এতিয়া বাই বাই দিছোঁ আৰু দেই বেয়া চেয়া নাপাব আৰু দাদা যাওঁ দেই ঠিক আছে একো নাই তো গাইজ তাৰমানে একদম ৰাজহঁতৰ বৰ্তাৰ ঘৰ আহি গ'লোঁ তো যিহেতু মানে ইয়াতে থাকি গ'লোঁ এই ঘৰটো দেখিছে তাতে মানে এইকেইদিন থাকিলোঁ 3 দিন থাকিলোঁ আৰু ৰাজৰ ঘৰত বাৰু ভাত পানী খোৱা ব্যৱস্থা কৰিলে খুৱাই পেলাই আমাৰ বৰ্তাৰ ঘৰত ইয়াত থাকিলোঁ কিন্তু মানে এতিয়া মাত খাৰ দি যদি নাযাওঁ ন মানে ইমানখিনি মৰম চেনেহ দিলে ইমানখিনি মৰম কৰিলে তো মাত খাৰ দি দিয়াটো মোৰ কৰ্তব্য বুলি ভাবোঁ মানে মই এতিয়া আছোঁ আমাৰ দিছাংমুখৰ বজাৰত আৰু মানে কি হ'ল এইফালে দিছাংমুখৰ মাজৰ মানে বজাৰ ৰাস্তা দি গৈ থাকোঁতে পটককৈ মানে আমাৰ মিলি নবৌক লগ পালোঁ তাৰমানে বহুত দিনৰ পৰা মোৰ ভিডিঅ' চাই থাকে বুলি কয় তো আজি মানে ফাৰ্ষ্ট টাইম এনেকৈ লগ পালোঁ
তো ভাল লাগিছে নব ভালেই ন তো মানে এই নবক লগ পাই গ'লোঁ আৰু মোক ক'লে মানে কালিয়ে ফোন কৰিছিলে আমি যিহেতু মানে ফাংচনলৈ আহোঁতে মানে অলপ প্ৰব্লেম হ'ল দেৰি হৈ গ'ল যে তো মানে নবহঁত মানে গুচি গ'ল ফাংচন নচালে তো মই মানে চালোঁ আজি মানে লগ কৰি যাম বুলি ক'লে আৰু এতিয়া মানে ৰাজ আৰু মই এইফালে আমাৰ নবৌ আছে নবৌৱে মানে মই লগ কৰি যাম বুলি ভাবিলোঁ আৰু আপোনাৰ হেৰি সেইদিনাখনতো প্ৰগ্ৰেম চোৱা নহ'লে আপোনাৰ চালে নেকি তো আমি মানে লগ পোৱাই নহ'লে ন তো কেনেকুৱা পালে ভাল লাগে ন তো আজি যাওঁগৈ আৰু দেই পোনপ্ৰথমবাৰ মানে লগ পালোঁ আৰু মিলিকো ক'ব অঁ যদি মিলিয়ে চাই আছে তেনেহ'লে এয়া নবক লগ কৰিলোঁ আৰু তো গাইজ মানে এয়া আৰু মিলি দীপা মিলি মানে আমাৰ বহুত আগৰ পৰা চিনাকি আৰু তো মানে লগ নাপালোঁ তো মানে কি হ'ল দীপা মিলিয়ে যদি চাই আছা তেনেহ'লে তোমালোকৰ নবক লগ পালোঁ আৰু এতিয়া মানে আজিলৈ যাওঁগৈ এতিয়া মই দিছাংমুখৰ বজাৰত আছোঁ এইবিলাক মানে আমাৰ দিছাংমুখৰ বজাৰৰ পৰিৱেশ দেখা দিছোঁ আৰু মানে কি হ'ল যদিও বেয়া লাগিছে তথাপিও মানে ঘৰলৈ মনত পৰিছে আৰু কিমান মা দেউতাক सफर कैसा है ये सफर सफर আপোনাৰ দিছাংমুখৰ পৰা মানে একদম প্ৰগতি আপোনাৰ বাইপাছত আহি গ'লোঁ আৰু ইয়াৰ পৰাই মানে মই যামগৈ বুলি ভাবিছোঁ তো মানে কি হ'ল আপোনাৰ গাড়ী এইফালে ট্ৰেভেলাৰ লাগি আছে আপোনাৰ দেখিছে নহয় সেই ট্ৰেভেলাৰখন যে তো ট্ৰেভেলাৰ মানে ৰখি আছে তো মানে ইয়াতে যাওঁগৈ প্ৰায় এতিয়া 1টা বাজিলে তো আজি মানে ওলাওঁতে দেৰি হৈ গ'ল আৰু ইমান দিনে মানে কষ্ট কৰিলোঁ ন কষ্ট কৰি যিখিনি আপোনালোকক ভিডিঅ' দেখাব পাৰিলোঁ মানে যিমানখিনি এনজয় কৰিলোঁ তো এইটো ৰাজ বেয়া লাগিছে তাক মানে বন্ধুটোক এতিয়া মই এৰি থৈ গুচি যাব লাগিব তো চাগে এটা দিছোঁ ভালে ভালে যাবা দেই আৰু তুমি মোক বিদায় দিছা তুমি হাঁহিছা যে অলপ কান্দি দিয়া দুখটো কৰিব লাগে ন আকৌ পিছত লগ পাম বাৰু যি নহওক আমি লগ পাই থাকোঁ বাৰু একো নাই কিন্তু তথাপিও মনটো বেয়া লাগিছে কিন্তু আমাক বাই বাই দি গুচি যোৱাৰ পাছত কি কৰিব নালাগে দুখ কৰিলে কি হয় মানে কি কৰিব নাপায় বোলে হাঁহি হাঁহি ফূৰ্তি মানে বিদায় দিব লাগে ন বিদায় দিব লাগে তেতিয়া মানে চ' বিদায় দিছোঁ আৰু দেই আমাৰ ফালে যাবা কেতিয়া যোৱা জানুৱাৰীত যোৱা নে কেতিয়া যোৱা তো যাবা তো গাইজ মানে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তো মানে বেয়া লাগিছে কি ক'ব আৰু মানে যিমানখিনি পাৰিলোঁ আপোনাৰ আগৰ ভিডিঅ'কেইটা চাব আৰু এটা ভিডিঅ' দিবলৈ আছে সেইটো চাব আৰু এইটো মানে বিদায় কৰোঁ বুলি ক'ব লাগিব কাৰণ মানে দিছাংমুখক বিদায় দিছোঁ তো এবাৰ বাই বাই দিছোঁ আৰু তেনেহ'লে প্লিজ যদি ভিডিঅ'টো চাই অকণমান হ'লেও যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো যদি নতুন কোনোবাই চাইছে তেনেহ'লে কি কৰিব লাগে কৈ দিয়া ছাবস্ক্ৰাইব আৰু বেল আইকনটো টিপি অল কৰি দিব তো তেন্তে বাই 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 দি দিয়া